Hi, hello, welcome back to my first channel Louis Vlog. এয়া আছে আমাৰ উত্তম দা আৰু আমি আছোঁ KTM শ্ব'ৰুম। এতিয়া যাম আৰু দেখাম বলক KTM RC দেখাম আপোনালোকক আজি। আৰু কিছু আছে KTM RC 200 দেখাম, চাই থাকক ভিডিঅ'টো। এয়া আহি KTM শ্ব'ৰুম সোমাই গ'লোহি আৰু আজি RC 200ৰ ওপৰত ভিডিঅ' বনাবলৈ কমেণ্ট কৰিছিলে। আৰু RC 200 চাই লওক ইমান থকা বাইক আৰু KTM RC 200 চব কিমান বুলি কয়। আৰু ইয়াৰ স্পেচিফিকেশ্যনৰ বিষয়ে ক'ম আৰু ফিচাৰ কি কি আছে সকলোখিনি ক'ম। তেন্তে এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই কৰি দিয়ক আৰু বেল আইকনটো প্ৰেছ কৰি দিব। আৰু মোৰ চেনেলৰ লিংকবোৰ দিয়া থাকিব ডিছক্ৰিপশ্যন বক্সত, সকলো ভিডিঅ'ৰ লিংক দিয়া থাকিব। ভালকৈ চাব আৰু শ্বেয়াৰ কৰিব যিমান পাৰে ইমান। এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁগৈ। ইয়াৰ স্পেচিফিকেশ্যনৰ বিষয়ে কৈ দিওঁ। ইয়াৰ ডিছপ্লেমেণ্ট হৈছে 199.5 cc বাইক আৰু মেক্স পাৱাৰ হৈছে 25.4 cc আৰু 10,000 RPM আৰু মেক্স টৰ্ক হৈছে 19.5 Nm আৰু 8,000 RPM। আৰু ইয়াৰ ট্ৰেন্সমিশ্যন হৈছে 6 স্পীড গিয়াৰবক্স, ট্ৰেন্সমিশ্যন 6 স্পীড গিয়াৰবক্স আৰু মাইলেজ দিব 30 কিলোমিটাৰ 1 লিটাৰত আৰু 30 কিলোমিটাৰ দিব 1 লিটাৰত। আৰু ইয়াৰ আপোনালোকে ফ্ৰণ্ট ব্ৰেক দেখিবলৈ পাইছে, দেখাইছোঁ আপোনালোকক ফ্ৰণ্ট ব্ৰেক ডিছ লগত ABS পাইছে আপোনালোকে। ডিছ লগত ABS পায়। আৰু ইয়াৰ ৰিয়াৰ ব্ৰেক হৈছে দেখাইছোঁ, ডিছ ABSও পায় লগত। আৰু ইয়াৰ ব্ৰেকিং ছিষ্টেমটো হৈছে ৰিয়াৰ ব্ৰেকিং ছিষ্টেমটো হৈছে 230 Nm ব্ৰেকিং ছিষ্টেম আৰু ফ্ৰণ্টৰ ব্ৰেকিং ছিষ্টেম হৈছে 300 ব্ৰেকিং ছিষ্টেম। আৰু ইয়াৰ টায়াৰ হৈছে টিউবলেছ। টায়াৰ হয়, এইটো হৈছে টিউবলেছ টায়াৰ। এইটো 15/19 R17 টায়াৰ এইটো দেখিবলৈ পাইছে। আৰু ইয়াৰ ফুল টেংক কেপাচিটি হৈছে 13.5 লিটাৰ। আৰু ইয়াৰ ফ্ৰণ্টৰ হেডলাইটৰ ওপৰত কৰি হেডলাইট হৈছে হেলোজেন আৰু ছিগনেল হৈছে ইণ্ডিকেটিভ LED। আৰু ইয়াৰ ছিগনেল ইণ্ডিকেটিভ দেখিবলৈ পাইছে মানুহে। আৰু ইয়াৰ চুইচ দেখিবলৈ পাইছে। আৰু ইয়াৰ অন অফ চুইচ পাই যায় চেল্ফত, আৰু ইয়াত অডোমিটাৰ ডিজিটেল, টেকনোমিটাৰ ডিজিটেল পাই যায় আপোনালোকে। আৰু ট্ৰাইকোমিটাৰ সকলোখিনি ডিজিটেল পাই যায় আপোনালোকে। আৰু এই বাইকখনৰ মাইলেজ দিব আপোনালোকে 30 কিলোমিটাৰ। ধুনীয়া বাইক আৰু গ্লাছ দেখিবলৈ পাইছে ইমান ধুনীয়া বাইক। আৰু ছেগমেণ্টৰ RC 200 cc বাইক এখন। আৰু কোনোবা যদি ল'ব বিচাৰে কমেণ্ট কৰিব আৰু ডিছক্ৰিপশ্যন বক্সত শ্ব'ৰুমৰ কণ্টেক্ট নম্বৰ দিয়া থাকিব, আপোনালোকে আহি যোগাযোগ কৰি লৈ যাব পাৰে KTM RC 200। আৰু ইয়াৰ মই স্পেচিফিকেশ্যনৰ বিষয়ে ক'লোঁ আৰু ইয়াৰ মই ফাইনেন্সিয়েলৰ বিষয়ে নকওঁ। ইয়াৰ মিনিমাম অন ৰ'ড প্ৰাইচটো কৈ দিম আৰু ডাউন পে'মেণ্টৰ বিষয়ে নকওঁ। আপোনালোকে আহিলে গম পাব শ্ব'ৰুমত কথা পাতি ল'ব পাৰিব। আৰু তেন্তে অন ৰ'ড প্ৰাইচখিনি কৈ দিম আৰু শ্ব'ৰুম প্ৰাইচ। আৰু ভিডিঅ'টো চাই থাকক সকলোকে স্কিপ নকৰাকৈ। এতিয়া ইয়াৰ প্ৰাইচখিনি কৈ দিওঁ। ডিছখন আছে হাতত আৰু আপোনালোকক KTM RC 200 প্ৰাইচটো কৈ দিওঁ। ইয়াৰ শ্ব'ৰুম প্ৰাইচ হৈছে 2,11,375 ৰুপিজ ইয়াৰ শ্ব'ৰুম প্ৰাইচ। আৰু ইয়াৰ অন ৰ'ড প্ৰাইচ কৈ দিওঁ 2,30,103 ৰুপিজ ইয়াৰ অন ৰ'ড প্ৰাইচ।
আৰু মিনিমাম আপোনালোকে ডাউন পে'মেণ্ট কৰিলে 70 কৰিব লাগিব, 70 ওপৰত যাব লাগিব, 80 মান কৰিব লাগিব আপোনালোকে মিনিমাম ডাউন পে'মেণ্ট যদি নিব বিচাৰে। ডাউন পে'মেণ্টত কৈ দিছোঁ তেতিয়া লৈ যাব মিনিমাম 70-80 ওপৰত ডাউন পে'মেণ্ট কৰিব লাগিব। আৰু আজিৰ ভিডিঅ'টো ইমানেই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নকৰিব। বহুত কষ্টৰে আপোনালোকৰ মাজত ভিডিঅ' লৈ আহিছোঁ কৰোণাৰ মাজেৰে। আৰু ইমানে আছিলে ভিডিঅ'টো। জয় আই অসম।